অখিল গগৈৰ ইণ্টেনশ্যন কি নিশ্চয় কথাটো ক্লিয়াৰ হৈছে। হস্পিটেলৰ পৰা VIP মানে বা অভিযুক্ত শদিয়াৰ পৰা ধুবুৰীলৈকে অখিল গগৈৰ ওপৰত মানুহে যিমানখিনি লিখিছে মই ক'ব লগা আৰু নাই। অখিল গগৈ ডাঙৰীয়া তেখেতে হস্পিটেলৰ পৰা বিজেপিক কেনেকৈ হেল্প কৰিব পাৰিব, সহায় কৰিব পাৰিব, তেনেকুৱা ধৰণৰ পত্ৰ লিখা বুলি জনতাই কৈ আছে। আৰু ছাৰে ইয়াৰ উত্তৰ দি দিছে। মই অখিল গগৈৰ কাৰণে এইটো যথেষ্ট হৈছে। ৰাইজৰ দলৰ মুখ্য উপদেষ্টা আছিল তেখেতে, যে ৰাইজৰ দলৰ মুখ্য উপদেষ্টা অখিল গগৈৰ এই পত্ৰৰ কাৰণে তেখেতে ক্ষোভিত হৈ, তেখেতে দুখিত হৈ তেখেতে নিজে ৰিজাইন কৰিছে। বা যোৱাকালিৰ পৰা অখিল গগৈৰ পত্ৰই তেখেতৰ যি পৰ্দাৰ আঁৰৰ তেখেতৰ যিটো ফেচ, তেখেতৰ যিটো মুখমণ্ডল, এইটো জনগণৰ আগত কিন্তু এইটো ভাহি উঠিছে আৰু মুখা খুলি গৈছে তেখেতৰ। আচলতে তেখেতে কি চিন্তা কৰে, এই চৰচাপৰিত বসবাস কৰা মানুহ, আপোনাৰ খাটি খোৱা মানুহখিনি, বৰপাৰা, ধুবুৰী, গোৱালপাৰা, নগাঁও, মৰিগাঁও আদি কৰি এই জনগণৰ প্ৰতি তেখেতৰ কি দায়িত্ব দায়বদ্ধতা আছে, এই কথাখিনি কিন্তু স্পষ্ট হৈছে তেখেতে। আৰু মই ভাবোঁ তেখেতৰ বিষয়ে মই খুব বেছি ক'ব নালাগে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে ৰেচপেক্টেড হীৰেণ গোহাঁই ছাৰে তেখেতে মানে ৰাইজৰ দল, অখিল গগৈৰ যিটো দল, ৰাইজৰ দলৰ মুখ্য উপদেষ্টা আছিল তেখেতে। আৰু অখিল গগৈৰ এই পত্ৰৰ কাৰণে ছাৰে নিজে ৰিজাইন কৰিছে। গোটেই অসমৰ জনগণে ছাৰক শ্ৰদ্ধা কৰে, এজন নমস্য ব্যক্তি আৰু ৰাইজৰ দলৰ চিফ মানে আপোনাৰ উপদেষ্টা, মুখ্য উপদেষ্টা তেখেতে। আৰু ছাৰে ইয়াৰ উত্তৰ দি দিছে। মই ভাবোঁ ইয়াতকৈ আৰু আমি ক'ব লগা একো নাই। অখিল গগৈৰ কাৰণে এইটো যথেষ্ট হৈছে, যে ৰাইজৰ দলৰ মুখ্য উপদেষ্টা অখিল গগৈৰ এই পত্ৰৰ কাৰণে তেখেতে ক্ষোভিত হৈ, তেখেতে দুখিত হৈ তেখেতে নিজে ৰিজাইন কৰিছে। আৰু তেখেতে নিজে কৈছে অখিল গগৈৰ যিটো বক্তব্য, মন্তব্য, অখিল গগৈৰ ইণ্টেনশ্যন কি নিশ্চয় কথাটো ক্লিয়াৰ হৈছে। আৰু এটা কথা আপোনালোকক আমি ক'ব বিচাৰোঁ, যে এতিয়া অসমৰ জনতাই কিন্তু এইটো সিদ্ধান্ত লৈছে বিজেপিক অসমৰ পৰা বিদায় দিব। জাতি মাটি ভেটিৰ দুশ্মন বিজেপি চৰকাৰ, যি প্ৰতিশ্ৰুতি দিছিল বিজেপি ৰক্ষা কৰিব পৰা নাই। ৭১ৰ পিছৰ বাংলাদেশীৰ বোজা বিজেপিয়ে জাপি দিছে। আৰু এই বিজেপি চৰকাৰ যোৱাবাৰ যেতিয়া অসমত আহিল, অখিল গগৈৰ ভূমিকা কি আছিল গোটেই অসমে কিন্তু দেখিছে। অখিল গগৈ প্ৰেছ মিট দি অপেন বিজেপিক সমৰ্থন কৰিছিল অখিল গগৈ। লুৰিণজ্যোতিহঁতে অখিল গগৈক আপোনাৰ বিজেপি চৰকাৰক সমৰ্থন কৰি আজি এই গাদীত বহাইছিল। অখিল গগৈৰ সমৰ্থন, লুৰিণজ্যোতিৰ বা আছুৰ সমৰ্থন পাই সোণোৱাল চৰকাৰ গাদীত বহি বিদেশীৰ বোজা জাপি দিলে। মই ভাবোঁ ইয়াৰ অংশ অখিল গগৈ ল'ব লাগিব। ৭১ৰ পিছত বা কাৰ জৰিয়তে যিটো অসমৰ ভাষা, কৃষ্টি, কালচাৰ, সংস্কৃতিৰ ওপৰত যিটো ভাবুকি আহিছে, ইয়াৰ কাৰণে দায় যিমানখিনি সোণোৱাল আৰু সিমানখিনি দায়ী সেইসকল ব্যক্তি যিসকল সোণোৱাল আৰু হেমন্ত বিশ্ব বা বিজেপি চৰকাৰক দিছপুৰত গাদীত বহাইছে। আৰু সেইসকলৰ ভিতৰত অন্যতম হ'ল অখিল গগৈ আৰু লুৰিণজ্যোতি বা সমজ্জল ভট্টাচাৰ্য, এখেতসকল হয়। এটা কথা এতিয়া এইবাৰ দেখিছে যে বিজেপিৰ এই স্বৈৰাচাৰিতা, বিজেপিৰ হিটলাৰী, বিজেপিৰ দুৰ্নীতি, অসম বিৰোধী বিজেপিৰ নীতি, সংবিধান বিৰোধী বিজেপিৰ এই নীতি, ইয়াত অসমৰ জনতা অতিষ্ঠ হৈছে। অতিষ্ঠ হৈ BPF, UDF, কংগ্ৰেছ, CPI, CPIML, গণমৰ্চা ইত্যাদি কৰি 7টা দল একত্ৰিত হৈছে। বিজেপিৰ বিদায়টো 100% নিশ্চিত। এই কথা উমান পায় হস্পিটেলৰ পৰা VIP মানে বা অভিযুক্ত অখিল গগৈ ডাঙৰীয়া তেখেতে হস্পিটেলৰ পৰা বিজেপিক কেনেকৈ হেল্প কৰিব পাৰিব, সহায় কৰিব পাৰিব, তেনেকুৱা ধৰণৰ পত্ৰ লিখা বুলি জনতাই কৈ আছে। মই কোৱা নাই দেই। আজি আপুনি ছ'চিয়েল মিডিয়া বা আপোনালোকৰ মিডিয়াৰ যোগেদি মই গোটেই দিনটো যিমান দেখিছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে অখিল গগৈৰ ওপৰত মানুহে যিমানখিনি লিখিছে মই ক'ব লগা আৰু নাই। গতিকে বিজেপি চৰকাৰৰ নাও ডুবি আছে। সেই নাওটোক যেন লাগিছে আৰু কোনোবা চাহাৰা দিব বিচাৰিছে। গতিকে এইবিলাক চাহাৰা তাহাৰা নচলে। এইবাৰ অসমৰ জনতাই সিদ্ধান্ত লৈছে, হিন্দু মুছলমান সকলোৱে মিলি সিদ্ধান্ত লৈছে। আপোনাৰ চাহ বাগানী হওক, ৰাভা হাছং হওক, বড়ো হওক, আৰু বা চৰচাপৰিৰ মানুহ হওক বা পাহাৰ ভৈয়ামৰ মানুহ হওক, বৰাক ব্ৰহ্মপুত্ৰৰ মানুহ সকলোৱে এইটো সিদ্ধান্ত লৈছে যে বিজেপি এইবাৰ যাবই লাগিব। এই হিটলাৰী শাসনৰ অৱসান ঘটিব লাগিব আৰু অসম বিৰোধী নীতি থকা বিজেপিৰ এই অৱসান ঘটাব লাগিব। ইয়াৰ কাৰণে এই সিদ্ধান্তত হয়তো অখিল গগৈ ডাঙৰীয়াৰ অলপ কষ্ট পাই আছে, যাৰ কাৰণে তেখেতে এই পত্ৰটো লিখিছে। মই ভাবোঁ এইখিনি হ'ব। উৰ্দুত এটা প্ৰবাদ আছে, মিঠা মিঠা হাফ হাফ, কাৰোৱা কাৰোৱা থু থু। অখিল গগৈ আহি গোৱালপাৰা, ধুবুৰী, বৰপাৰাত সংগঠন কৰে, দিনে নিশা ইয়াতে থাকে। অখিল গগৈ ইয়াতে আহি আছিল, থাকিছিল, তেখেতৰ দলৰ সংগঠকবিলাক আহি সংগঠন কৰে এই জেগাবিলাকত। আকৌ ইয়াৰ পৰা কোনোবা যদি নেতৃত্ব দিয়ে তেতিয়াহ'লে মৌলবাদী।
আপোনালোক যে সাম্প্ৰদায়িক নহয় তাৰ কি প্ৰমাণ দাঙি ধৰিব? এই অখিল গগৈ চাহাবক আমি এইটো তেখেতৰ পৰা আমি চাৰ্টিফিকেট নালাগে, তেখেতক আমি প্ৰমাণ দিবও নিবিচাৰোঁ। অসমৰ জনতাই জানে বিধানসভাত আমি কি কথা বতৰা, আমি যি কথা কৈছোঁ পাব্লিক প্ৰতিনিধি ৰেকৰ্ড আছে, এটা এটা ৱাৰ্ডত আমাৰ ৰেকৰ্ড হৈ আছে, আপোনালোকে দেখিছে। পাব্লিকলি আমি কথা বতৰা কৈ আছোঁ, আমি এছেম্বলিত কৈ আছোঁ, বিভিন্ন জেগাত কৈ আছোঁ। মই নিজে সৌ সিদিনা চাহ জনগোষ্ঠীৰ 351 টকা তেখেতসকলৰ ডেইলি মজুৰি হ'ব লাগে। মই বিধানসভাত মানে বাগানী বিধায়কসকলক মই তেখেতসকলক মই কখৰ্তনা কৰিছোঁ যে আপোনালোকে দুৰ্ভাগ্য যে বাগানৰ বিধায়ক হৈ আপোনালোকে বাগানীসকলৰ হকত আপোনালোকে কথা কোৱা নাই। 6 জনগোষ্ঠীৰ কথা আমি কৈ আছোঁ, বড়োলেণ্ডৰ বিটিআৰ চুক্তি, বিটিআৰিৰ শান্তিৰ কথা আমি কৈ আছোঁ। গতিকে আমাৰ কথা বাৰ্তাবিলাক স্কুলৰ কথা, ভেঞ্চাৰ স্কুলৰ কথা আমি কৈ আছোঁ, অকল মুছলমানৰ ভেঞ্চাৰ স্কুলৰ কথা কোৱা নাই। শদিয়া, ডিব্ৰুগড়, তিনিচুকীয়া চাহ বাগানৰ ভেঞ্চাৰ স্কুলৰ কথাও আমি কৈ আছোঁ। ভূমিহীন মানুহক আপোনাৰ মাটি পাট্টা দিব লাগে, অকল আমাৰ এই চৰ্চাপুৰী মানুহখিনিক দিব লাগে তেনেকুৱা নহয়, আমাৰ মানুহকো দিব লাগিব। আমাৰ বুলিলে গোটেই অসমীয়া, আমাৰ বুলিলে অকল আমাৰ নহয়, গোটেই অসমত বসবাস কৰা প্ৰত্যেকজন অসমীয়া আমাৰ, প্ৰত্যেকজন ভাৰতীয় আমাৰ, চবৰ কাৰণে দিব লাগে। আমি চবৰ কাৰণে কথা কৈ আছোঁ। অখিল গগৈতো এই মানুহখিনি বাদ দি লৈ আছে, তেখেতে সাম্প্ৰদায়িক নহয়। আমি গোটেই অসমবাসীৰ কথা কৈ আছোঁ। অখিল গগৈৰ এই পত্ৰই মহাজোঁটৰ ক্ষতি কৰিব বুলি ভাবে নেকি? কোনো ক্ষতি নকৰে, লাভে হ'ব। এতিয়া ৰাইজৰ দল বা জাতীয় পৰিষদে যি এই বেল্টবিলাকত ঘূৰি আছে, 2-4জন তেখেতসকলৰ লগত আছে। যোৱাকালি তেখেতৰ এই পত্ৰৰ কাৰণে এজনো নাই, এতিয়া আপুনি বিচাৰি নাপাব সেই মানুহ, বুজি পাইছে? আজি মোৰ ৰাইজৰ দলৰ বহুকেইজন নেতা মোৰ লগত জনীয় সমষ্টিত যোগাযোগ কৰিছে, আৰু আপুনি চাব উইদিন এ শ্বৰ্ট টাইম, 2-3 দিনৰ ভিতৰত ৰাইজৰ দলৰ সমষ্টিৰ ডাঙৰ ডাঙৰ নেতা UDF যোগদান কৰিব। আজি মোৰ লগত কথা পাতি গৈছে তেখেতসকলে।